নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকক যদুবংশৰ কাৰ অভিশাপত ধ্বংস হৈছিল, লগতে দ্বাৰকা নগৰ কেনেকৈ সাগৰত ডুব গৈছিল তাৰ বিষয়ে জনাব বিচাৰিছোঁ। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি সকলোৱে জানো, বলৰামৰ সৈতে কৃষ্ণই জগতৰ মংগলৰ বাবে বহু দৈত্য, দুষ্ট ৰজা, দৈত্যৰ পৰা পুনৰ জন্ম লাভ কৰা অলেখ সৈন্য বধ কৰিছিল। মহাভাৰতৰ যুদ্ধত কৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথি হৈ 18 অক্ষৌহিণী সৈন্য বধ কৰি পৃথিৱীৰ গধুৰ ভাৰ হৰণ কৰিছিল। কৃষ্ণই বিপ্ৰগণৰ দ্বাৰা অভিশাপ প্ৰদানৰ চলেৰে নিজৰ বংশধৰসকলক বধ কৰি মানৱ লীলা ত্যাগ কৰিছিল। ভগৱান বিষ্ণুৱে মানৱ লীলা কৰি নিজৰ বংশ কেনেকৈ বিনষ্ট কৰিছিল বহলাই ক'বলৈ বিচাৰিছোঁ। এদিনাখন যৌৱনত মত্ত কৃষ্ণৰ পুত্ৰসকলে পিণ্ডাৰক নামৰ মহাতীৰ্থ স্থানত উপস্থিত হৈ আনন্দ মনে খেল ধেমালি কৰি আছিল। সেই সময়ত বিশ্বামিত্ৰ, কম্ব আৰু দেৱৰ্ষি নাৰদ তীৰ্থস্থানলৈ আহি থকা দেখা পাইছিল। যৌৱনৰ চঞ্চলাবশতঃ কৃষ্ণৰ পুত্ৰসকলে কৃষ্ণ আৰু জাম্বুৱতীৰ পুত্ৰ শাম্বক এজনী নাৰীৰূপে সজাইছিল। তেওঁলোকে বিশ্বামিত্ৰ, কম্ব আৰু নাৰদৰ ওচৰলৈ গৈ প্ৰণাম কৰি কৈছিল, হে মহৰ্ষিগণ, সেইজনী ব্ৰভ্ৰুৰ পত্নী, তেওঁ গৰ্ভৱতী হৈছে। তেওঁ কি পুত্ৰ জন্ম দিব জনাওক। দিব্যজ্ঞানী ঋষিগণে কৃষ্ণৰ পুত্ৰবোৰে তেনেদৰে অপমান কৰাত ক্ৰোধিত হৈ কৈছিল, হেৰা যদুকুলৰ কুমাৰগণ, আমাৰ কথা শুনা। নাৰী বেশে ধাৰণ কৰা সেই কুমাৰে এডাৰ মুখুৰ অৰ্থাৎ উৰৰৰ নিচিনা যুধাস্ত্ৰ জন্ম দিব। সেই মুখলে যথাসময়ত যদুকুল ধ্বংস কৰিব। ধেমালি কৰোঁতে অভিশাপ্ৰাপ্ত হৈ কৃষ্ণৰ পুত্ৰগণৰ মনত ভীষণ ভয় ভাৱ হৈছিল। তেওঁলোকে তৎক্ষণাৎ সেই তীৰ্থস্থান ত্যাগ কৰি দ্বাৰকা ৰজা উগ্ৰসেনৰ ওচৰলৈ গমন কৰিছিল। তেওঁলোকে সকলো কথা উগ্ৰসেনক জনাইছিল। সেই সময়ত কৃষ্ণই জনশূন্য বনৰ মাজত বহি আছিল। সেইবাবে তেওঁৰ পুত্ৰসকলে কৃষ্ণক সেই কথা ক'ব পৰা নাছিল। কৃষ্ণই বনৰ মাজত বহি কিবা চিন্তা কৰি গছৰ গুৰিত বহি থকা সময়ত ব্ৰহ্মা, শিৱ, ইন্দ্ৰ আদি দেৱগণে কৃষ্ণক দেখা দি প্ৰণাম জনাই কৈছিল, হে পৰম পিতা পৰমেশ্বৰ, তুমি 500 বছৰৰো অধিক কাল পৃথিৱীত মানৱলীলা কৰি পৃথিৱীৰ মহাভাৰ হৰণ কৰিলা। তুমি কৃপা কৰি অধৰ্ম নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিলা। এতিয়া তুমি বৈকুণ্ঠলৈ যাব লাগে। হে প্ৰভু, তুমি এতিয়া মানৱ লীলা সমাপ্ত কৰা। তেওঁলোকৰ কথা শুনি কৃষ্ণই কৈছিল, হে ব্ৰহ্মদেৱ, হে মহাদেৱ, হে দেৱৰাজ ইন্দ্ৰ আৰু দেৱগণ, তোমালোকে কোৱা কথা মিছা নহয়। মই পুনৰ নিজ ধামলৈ গমন কৰিম। তোমালোকে পুনৰ কিছুদিন অপেক্ষা কৰাগৈ। মোৰ পুত্ৰবোৰে বৰ অহংকাৰ হৈছে। তেওঁলোকে ব্ৰহ্মশাপ লাভ কৰিছে। তেওঁলোক অচিৰেই ধ্বংস হ'ব। যদুবংশ ধ্বংস হোৱাৰ লগে লগে মই বৈকুণ্ঠলৈ গমন কৰিম। তোমালোকে সেই সময়লৈ অপেক্ষা কৰি থাকাগৈ। এতিয়া যোৱাগৈ। কৃষ্ণৰ কথা শুনি ব্ৰহ্মাদি দেৱগণ নিজ নিজ ধামলৈ গমন কৰিছিল। যথাসময়ত শাম্ব এডাল মুখুৰ প্ৰসৱ কৰিছিল। তেনে অদ্ভুত দৃশ্য দৰ্শন কৰি যাদৱসকল ভয়তে কম্পমান হৈছিল। আহুক নামৰ যাদৱ এজনে কৈছিল, হেৰা কৃষ্ণ পুত্ৰসৱ, তোমালোকে এই মুখুৰ সাগৰৰ পাৰলৈ লৈ যোৱাগৈ। তাত শিলত ঘঁহি ঘঁহি সেই মুখুৰ মিহিকৈ গুৰি কৰি সাগৰত পেলাই দিবা। তেতিয়াহে যদুবংশ ৰক্ষা পৰিব। আহুকৰ কথা শুনি উগ্ৰসেনেও সেই কৰ্ম কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। ৰজা উগ্ৰসেনৰ আদেশ পাই কৃষ্ণৰ পুত্ৰগণে সেই মুখুৰ সাগৰৰ পাৰলৈ নি শিলত ঘঁহি ঘঁহি গুৰিবোৰ সাগৰৰ পানীত পেলাই দিছিল। ঘঁহি ঘঁহি
অৱশিষ্ট থকা এটি ক্ষুদ্ৰ অংশ খহিব নোৱাৰি সাগৰৰ পানীত পেলাই ঋষিৰ অভিশাপৰ পৰা মুক্ত হোৱা বুলি ভাবি আটাই নিজ নিজ গৃহলৈ উভতি আহিছিল। মুহুখৰ গুৰিবোৰ সাগৰৰ পানীত উটি গৈ প্ৰভাস তীৰ্থস্থানৰ সাগৰৰ পাৰত লাগি কিছুমান কুশ বন হৈ জন্ম লাভ কৰিছিল। অৱশিষ্ট অংশটি সাগৰৰ মাছ এটিয়ে গিলিছিল। এজন মাছমৰীয়াই সেই মাছ ধৰি কাটতে সেই লখনি পাইছিল। জৰা নামৰ ব্যাধ এজনে সেই তেওঁৰ ধনুৰ কাঢ়ত সংযোগ কৰিবলৈ মাছমৰীয়াক সামান্য মূল্য প্ৰদান কৰি লৈ গৈছিল। তাৰ পাছত তেওঁ সেই অংশটি কৌশলেৰে তেওঁৰ কাঢ়ত সংলগ্ন কৰিছিল। এদিনাখন কৃষ্ণই উদ্ধৱক মাতি আনি কৈছিল, হে উদ্ধৱ, তুমি মোৰ সখা, মোৰ মহামন্ত্ৰী আৰু মোৰ পৰম ভক্ত। মই তোমাক কিছুমান কথা কওঁ শুনা। মোৰ পুত্ৰবোৰ বৰ অহংকাৰী হৈছে। অহংকাৰৰ ফলত ব্ৰহ্মশাপ পালে বামুণৰ অভিশাপ অথলে নাযায়। যদুবংশ ধ্বংস হ'বই। অভিশাপৰ ফল ফলিয়াবৰ সময় হৈছে। দেশত দুৰ্ভিক্ষ হ'বলৈ ধৰিছে। বহুদিন দ্বাৰকাত বৰষুণ হোৱা নাই। চাৰিওপিনে কেৱল অমংগলৰ চিন দেখা পোৱা গৈছে। মই ভাবিছোঁ এই সময়তে সকলো যাদৱ প্ৰভাস তীৰ্থলৈ যোৱা ভাল হ'ব। তাত কিছুদিন থাকি দান ধৰ্ম পালন কৰি পাপ খণ্ডন কৰা উচিত হ'ব। হে উদ্ধৱ, তুমি এতিয়া বদিকা আশ্ৰমলৈ গমন কৰা ভাল হ'ব। তোমাৰ স্থান ইয়াত নাই বুলি জানি লোৱা। কৃষ্ণৰ পৰম ভক্ত উদ্ধৱে কৃষ্ণৰ কৃপাত আত্মতত্ত্ব জ্ঞানী হৈছে আৰু বৰ্তমান ভৱিষ্যতৰ কথা জনা হৈছে। কৃষ্ণই কি কাৰণত উদ্ধৱক বদৰিকাশ্ৰমলৈ যাবলৈ কৈছে সেই কথা জানি কৈছিল, মই বুজি পাইছোঁ তুমি তীৰ্থস্থলেৰে যদুকুল নাশ কৰিব বিচাৰিছা। বামুণৰ অভিশাপ তুমি ইচ্ছা কৰিলে খণ্ডন কৰিব পাৰিলাহেঁতেন। হে প্ৰভু, মই তোমাক দেখা নাপালে এখন্তেকো থাকিব নোৱাৰোঁ। যদুকুল বিনাশ হোৱা আৰু তুমি পৃথিৱী পৰিত্যাগ কৰা দৃশ্য দৰ্শন কৰিব নোৱাৰিম বুলি ভাবিয়েই তুমি মোক বদৰিকা আশ্ৰমলৈ যাব কৈছা। সেই কথা মই জানো। হে প্ৰভু, তুমি গুচি গ'লে মই কেনেকৈ বাচি থাকিম? তুমি আমাক এৰি নাযাবা দয়াময়। তোমাৰ মনৰ সংকল্প ত্যাগ কৰা প্ৰভু। উদ্ধৱৰ কথা শুনি শ্ৰীকৃষ্ণই কৈছিল, হে সখা উদ্ধৱ, মই বামুণৰ অভিশাপ খণ্ডন কৰিব পাৰোঁ সঁচা, কিন্তু তেনে কৰিলে ঋষিসকলে মোক স্বাৰ্থপৰ বুলিব, মোক জগতৰ ঈশ্বৰ বুলি নাভাবিব। হে মোৰ পৰম ভক্ত উদ্ধৱ, মই তোমাৰ দুখৰ কথা বুজি পাইছোঁ। মই পৃথিৱীত ভালেখিনি দেৱকাৰ্য কৰিলোঁ। এতিয়া মই নিজ ধামলৈ নগ'লেই নহ'ব। মই নগ'লে দেৱগণৰ বৰ বিপদ হ'ব। তুমি দুখ নকৰিবা। হে সখা উদ্ধৱ, মই তোমাক গোপন কথা কওঁ শুনা। যদুবংশ নাশ হ'ব পৰস্পৰৰ মাজত কাজিয়া লাগি। যেতিয়া সাগৰৰ পানীয়ে 7 দিনৰ ভিতৰত দ্বাৰকা নগৰ ডুবাই পেলাব, মই তেতিয়াই মানৱ দেহ ত্যাগ কৰি নিজ ধামলৈ যাব লাগিব। তেতিয়াৰ পৰাই কলিকাল আৰম্ভ হ'ব। তুমি মোৰ ওচৰৰ পৰা আঁতৰি যোৱাগৈ। কলি যুগৰ মানুহে যাতে মোক স্মৰণ কৰি মুক্তিলাভ কৰিব পাৰে সেই শিক্ষা প্ৰদান কৰিবলৈ তুমি প্ৰথমে ব্ৰজধামলৈ যাবা, তাৰ পাছত হস্তিনাপুৰলৈ যাবা। তুমি মানুহক বুজাবা যে সৰ্বকৰ্মৰ ফলদাতা ঈশ্বৰ। মোক ভক্তিভাৱে স্মৰণ কৰিলেহে মানুহে মুক্তিৰ পথ পাব পাৰে। ধন ধান ঐশ্বৰ্য বিভূতি এইবোৰ মায়া। পুত্ৰ পৰিবাৰ আত্মীয় স্বজন এই সকলোবোৰ আপোন নহয়। সকলো জীৱৰ পিতৃ হৈছে পৰমেশ্বৰ। গতিকে পিতৃহে সকলো জীৱৰ আপোন। ঈশ্বৰক লাভ কৰিবলৈ মানুহে 6 ৰিপু বশ কৰি একান্তমনে ঈশ্বৰ চিন্তা কৰিলেহে সহজে ঈশ্বৰক লাভ কৰিব পাৰিব। দিনে নিশাই বিষয় বাসনাত মজি মানুহে নিজে নিজে মুক্তিৰ পথ বন্ধ নকৰিবলৈ তুমি বুজাই ক'বা। কথা শুনি উদ্ধৱে কৈছিল,
হে দয়াময়, বিষয় বাসনাত আসক্ত মানুহক বিষয় বাসনাৰ পৰা আঁতৰ কৰা সহজ নহ'ব। তথাপি মই তোমাৰ বাক্য পালন কৰিম। হে বাসুদেৱ, মায়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি তাৰ শিক্ষা প্ৰদান কৰা। হে প্ৰভু, মই বুজিছোঁ যে তোমাৰ দ্বাৰা সৃষ্টি হোৱা মায়া অপূৰ্ব মায়া। মায়াতেই তুমি মানুহক আবদ্ধ কৰি ৰাখা। ব্ৰহ্মা, শিৱ আৰু ইন্দ্ৰাদি দেৱগণেও তোমাৰ মায়াৰ আদি অন্ত বিচাৰি নাপায়। তোমাৰ মায়াত সকলো মোহিত হয়। মায়াৰ পৰা উদ্ধাৰ পোৱাৰ কেইটিমান উপায় দিয়া প্ৰভু। উদ্ধৱৰ কথা শুনি কৃষ্ণই কৈছিল, সকলো মানুহৰ মনত বিষয় বাসনা আছে। বিষয় বাসনা ক্ৰমাৎ বৰ্ধিত হৈ সেই বিষয় বাসনাই মানুহক অন্ধ কৰে। তেতিয়া মানুহ বিবেকহীন পশুতুল্য হয়। হে উদ্ধৱ, স্বধৰ্ম পালন কৰি সৎ কৰ্মৰ দ্বাৰাহে মানুহে মানসিক শান্তি লাভ কৰিব পাৰে। লোভক শীৰ্ষস্থান দিলে পাপ হ'ব। পাপৰ ফলত মানুহে দুখ ভোগ কৰিব লাগিব। মানুহৰ মন হৈছে প্ৰধান শত্ৰু। সেই শত্ৰু দমন কৰি আত্মাৰ কথা জানিলে পৰাত্মাৰ কথা বুজিব পাৰি। ঈশ্বৰৰ ইচ্ছাতেই সকলো সৎ কাম সমাধা হয়। সৎ কৰ্মৰ দ্বাৰাহে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি। ঈশ্বৰত বিশ্বাস ৰাখি কৰ্ম কৰিলে মায়া আঁতৰি গৈ সৎ পথৰ সন্ধান পোৱা যায়। মোহত অন্ধ হৈ কৰ্ম কৰিলে মানুহে ঘৰ মায়াজালত বন্দী হয়। প্ৰত্যেক মানুহেই বা প্ৰত্যেক প্ৰাণীৰ আত্মা ঈশ্বৰৰ আত্মাৰ অংশ। সেই কথা উপলব্ধি কৰি সকলো প্ৰাণীক ঈশ্বৰ জ্ঞান কৰিব পাৰিলে ঈশ্বৰ লাভ কৰিব পাৰি। ৰিপু বধ কৰি সৰ্বপ্ৰাণীক ঈশ্বৰৰূপে জ্ঞান কৰিব পাৰিলেহে মায়া বন্ধনৰ পৰা মানুহে মুক্তি পাব। সদায় ঈশ্বৰক হৃদয়ত স্থান দি স্বধৰ্ম আৰু সৎকৰ্ম পালন কৰিলে মুক্তি পাব পাৰি। সৎ কৰ্মৰ দ্বাৰা ধৰ্ম হ'ব। ধৰ্ম কৰিলে পুণ্য হ'ব। পুণ্য আত্মাইহে পৰাত্মাৰ লগত বিলীন হ'ব পাৰে। সৎ লোকক মায়া মোহে একো কৰিব নোৱাৰে। কৃষ্ণৰ কথা শুনি উদ্ধৱে কৈছিল, হে প্ৰভু, মই কিদৰে পৰমগতি লাভ কৰিব পাৰিম জনোৱা। উদ্ধৱৰ কথা শুনি কৃষ্ণই কৈছিল, হে উদ্ধৱ, তুমি সদায় মন স্থিৰ কৰি মোক স্মৰণ কৰিবা। মানুহৰ জাতি বিচাৰ নকৰিবা। ব্ৰাহ্মণ চাণ্ডাল এইবোৰৰ বিচাৰ নকৰিবা। ঈশ্বৰক মনত জাতিভেদ নাই। মোক যিয়ে ভক্তি কৰি লাভ কৰিব পাৰে তেওঁৱেই প্ৰকৃত ব্ৰাহ্মণ বুলি জানিবা। দানী মানি উচ্চ নীচ জাতি বিচাৰ নকৰি যিয়ে সকলো মানৱক সমজ্ঞান কৰিব পাৰে তেওঁহে পণ্ডিত। মানুহক ঈশ্বৰৰ অংশ বুলি ভাবি ভক্তি কৰিলেই মানৱ সেৱাৰ যোগে মোক লাভ কৰিব পাৰিবা। হে উদ্ধৱ, সকলো প্ৰাণীক ঈশ্বৰময় জ্ঞান কৰিব পৰাজনেই মুক্তি লাভ কৰিব পাৰে। মুক্তি লাভ কৰা মানেই মোক লাভ কৰা বুলি জানি ল'বা। হে সখা উদ্ধৱ, মই যে বিষ্ণুৰ অৱতাৰ সেই কথা যিয়ে শুনিবলৈ ইচ্ছা নকৰে তেওঁক মোৰ কথা নকবা। যিবোৰ দাম্ভিক, যিবোৰ সৎ তেওঁলোকক মোৰ কথা নকবা। সদায় সৎ লোকক মোৰ কথা জনাবা। মই সকলো প্ৰাণীক সমানেই মৰম কৰি পালন কৰোঁ। বিষয় বাসনাত অন্ধ হৈ মোক নজনাবোৰে মুক্তিৰ পথ বিচাৰি নাপাব। নৰ নাৰী সকলোৱে মোক চিন্তা কৰিব পাৰে। মোক চিন্তা কৰোঁতে কোনো নীতি নিয়ম নাই। মোক যিয়ে সদায় চিন্তা কৰে মই সদায় তেওঁৰ লগতেই থাকোঁ। তেওঁৰ কোনো বিপদ নহয়। হে উদ্ধৱ, তুমি মোক চিনি পাইছা। তুমি মোক লাভ কৰিছা। তোমাৰ সমান মোৰ কোনো প্ৰিয় বান্ধৱ নাই। তুমি মোৰ ভকত। যিয়ে মোক ভক্তি কৰিব জানে তেওঁহে ভকত। কৃষ্ণই উদ্ধৱক নানা প্ৰকাৰৰ ভক্তিৰ বিষয়ে জ্ঞান দান কৰিছিল। তেতিয়া উদ্ধৱে চকুলো মুচি মুচি কৃষ্ণৰ চৰণত ধৰি ভক্তিভাৱে প্ৰণাম কৰিছিল। কৃষ্ণই তেতিয়া, হেৰা উদ্ধৱ, তুমি বদৰিকা আশ্ৰমলৈ যোৱাগৈ।
সেই তীৰ্থত কিছুদিন থাকি তোমাৰ 6 ৰিপু বক কৰি মোক একান্তভাৱে ধ্যান কৰি যথাসময়ত তুমি পৰমগতি লাভ কৰিব পাৰিবা। তেতিয়া উদ্ধৱে পুনৰ কৃষ্ণ চৰণত ধৰি প্ৰণাম জনাই বদৰিকা আশ্ৰমলৈ গমন কৰিছিল। উদ্ধৱ যোৱাৰ পাছত কৃষ্ণই দ্বাৰকাৰ সকলো প্ৰজাক মাতি আনি কৈছিল, হে যাদৱগণ, দ্বাৰকাত দিনে দিনে অমংগল দেখা গৈছে। দিনতে শিয়ালে হোৱা দিব ধৰিছে, বৰষুণ নাইকিয়া হ'ল। মোৰ পুত্ৰগণে ব্ৰাহ্মণৰ অভিশাপ পালে। মই ভাবোঁ ইয়াত বেছিদিন নথকাই ভাল। পুণ্য অৰ্জনৰ বাবে আমি পুৰুষবোৰে প্ৰভাস তীৰ্থলৈ যোৱা উচিত হ'ব। যিয়ে ইচ্ছা কৰা প্ৰভাস তীৰ্থলৈ যাবলৈ সাজু হোৱা। কৃষ্ণৰ কথা শুনি কৃষ্ণৰ পুত্ৰ নাতি বৰলামৰ পুত্ৰ নাতি অলেখ যাদৱগণ প্ৰভাস তীৰ্থলৈ গমন কৰিছিল। দ্বাৰকাত মহাৰাজ উগ্ৰসেন, বসুদেৱ, বৃদ্ধগণ, নাৰীগণ আৰু নাবালক শিশুগণহে আছিল। তেওঁলোকে কৃষ্ণ বলৰামৰ সৈতে যথাসময়ত প্ৰভাস তীৰ্থস্থানত উপনীত হৈছিল। সকলো যদুবীৰে নিজৰ নিজৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন বাহন, বিভিন্ন খাদ্য-দ্ৰব্য, নানা ধৰণৰ সুৰা, নানাবিধ বস্ত্ৰ অলংকাৰ লগত লৈ গৈছিল। কৃষ্ণ আৰু বলৰামে সেই তীৰ্থস্থানত ব্ৰাহ্মণক দান দিবলৈ বিবিধ ৰত্ন, বস্ত্ৰ, ধন সোণ আদিও নিছিল। দ্বাৰকাৰ পৰা সকলো ব্ৰাহ্মণ কৃষ্ণৰ সৈতে প্ৰভাস তীৰ্থলৈ গমন কৰিছিল। কৃষ্ণৰ নিৰ্দেশত সকলোৱে তীৰ্থজলত স্নান কৰি ব্ৰাহ্মণসকলক ধন ৰত্ন দান কৰি বিদায় দিছিল। তাৰ পাছত সকলোৱে মিলি আহাৰ খাইছিল। কৃষ্ণৰ অনুমতি সাপেক্ষে কৃষ্ণৰ পুত্ৰসকলে আৰু আন আন যাদৱসকলে সুৰাপান কৰিছিল। প্ৰথমে আনন্দমনে কৃষ্ণৰ পুত্ৰগণ আৰু দ্বাৰকাৰ পৰা যোৱা সকলো দ্বাৰকাবাসীয়ে সুৰাপান কৰিছিল। তাৰ পাছত সুৰাপানত মাতাল হৈ সকলোটিয়ে পৰস্পৰে নিজ নিজ অস্ত্ৰ ধাৰণ কৰি ঘৰ যুদ্ধত লিপ্ত হৈছিল। যুদ্ধ কৰি কৰি যেতিয়া অস্ত্ৰ শস্ত্ৰ ক্ৰমাৎ ক্ষয় হৈছিল, তেতিয়া তেওঁলোকে কুশ বন হাতত লৈ পৰস্পৰে প্ৰহাৰ কৰি এজন এজনকৈ মৃত্যুবৰণ কৰিছিল। মদৰ নিচাত মাতাল যাদৱগণে কৃষ্ণ বলৰামকো বধ কৰিবলৈ খেদি আহিছিল। তেতিয়া কৃষ্ণই ক্ৰোধিত হৈ কুশ বন হাতত লৈ সকলোটিকে কোবাইছিল। ঋষিৰ অভিশাপৰ ফলত মুমুক্ষুৰ পৰা জন্ম পোৱা সেই কুশ বনৰ প্ৰহাৰত কৃষ্ণৰ বংশধৰ আৰু সকলো যাদৱৰ মৃত্যু ঘটিছিল। যাদৱৰ মৃত্যুৰ পাছত কৃষ্ণৰ ৰথ সাগৰত ডুবিছিল। শংখ, চক্ৰ, গদা আৰু পদ্মই কৃষ্ণক প্ৰদক্ষিণ কৰি কৃষ্ণৰ নিৰ্দেশত বৈকুণ্ঠলৈ গমন কৰিছিল। কৃষ্ণই দাৰুকৰ বাহিৰে আন সকলো যদুগণক কুশ বনেৰে সামান্য প্ৰহাৰ কৰি বধ কৰিছিল। বলৰামে সেই দৃশ্য দৰ্শন কৰি পৃথিৱী ত্যাগৰ সময় হৈছে জানি এজোপা গছৰ গুৰিত বহি মানৱ দেহ ত্যাগ কৰিবলৈ ধ্যানমগ্ন হৈছিল। ক্ষন্তেক পাছতেই বলৰামৰ মুখৰ পৰা ভীষণ ভুজংগ সাপ বাহিৰ হৈ সাগৰৰ পানীৰ মাজত প্ৰৱেশ কৰিছিল। সিদ্ধ দেৱৰ্ষি দেৱগণ আদিয়ে সেই ভুজংগক ভক্তিভাৱে পূজা কৰিছিল। সেই ভুজংগই হৈছে বলৰামৰূপী প্ৰভু অনন্তদেৱ। প্ৰভু অনন্তদেৱে নিজ স্থানলৈ গমন কৰাৰ পাছত কৃষ্ণই দাৰুকক কৈছিল, হে দাৰুক, তুমি তোমাৰ দ্ৰুতগামী ৰথত আৰোহণ কৰি অতি শীঘ্ৰে দ্বাৰকালৈ যোৱাগৈ। তালৈ গৈ তুমি আমাৰ পিতৃ বাসুদেৱ আৰু ৰজা উগ্ৰসেনক কবা যে বলৰামৰ সৈতে যদুকুল ক্ষয় হৈছে। ময়ো এই দেহ বিসৰ্জন দিম। দ্বাৰকা নগৰ মই এই দেহ ত্যাগ কৰাৰ লগে লগে সাগৰৰ জলত ডুবিব। গতিকে সকলো দ্বাৰকাবাসীক দ্বাৰকা পৰিত্যাগ কৰিবলৈ সাজু হ'বলৈ কবা। সেই খবৰ দিয়েই তুমি হস্তিনাপুৰলৈ গৈ আমাৰ খবৰ অৰ্জুনক জনাবা। অৰ্জুন দ্বাৰকাত উপস্থিত হ'লেই তুমিও দ্বাৰকা পৰিত্যাগ কৰি
অৰ্জুন য'লৈ যায় তালৈ যাবা। তুমি আমাৰ কথা ব্ৰজবাসীকো জনাবা। যোৱা, পলম নকৰিবা। মই এই দেহ পৰিত্যাগ কৰাৰ 7 দিনৰ পাছতে দ্বাৰকা নগৰ সাগৰৰ জলত ডুবিব। সেই কথা মনত ৰাখিবা। কৃষ্ণৰ কথা শুনি দাৰুকে কৃষ্ণৰ পদ বন্দনা কৰি প্ৰদক্ষিণ কৰি তীব্ৰ গতিৰে ৰথ চলাই দ্বাৰকালৈ গমন কৰিছিল। তেওঁ প্ৰভাস তীৰ্থস্থানত যদুকুল ধ্বংসৰ খবৰ দিয়েই হস্তিনাপুৰলৈ গমন কৰিছিল। হস্তিনাত অৰ্জুনক সকলো কথা জনাই দ্বাৰকালৈ লৈ আহিছিল। বাসুদেৱে দাৰুকক বিদায় দি চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি এজোপা গছৰ গুৰিত পদ্মাসনত বহিছিল। সেই সময়তে জৰাব্যাধে দূৰৰ পৰা কৃষ্ণক গছৰ গুৰিত হৰিণ শুই থকা যেন দেখি মুখুৰৰ শেষ অংশ সংযোগ কৰি কাঁড়পাত কৃষ্ণলৈ প্ৰয়োগ কৰিছিল। সেই কাঁড়ে কৃষ্ণৰ ভৰিত বিন্ধিছিল। হৰিণ বুলি ভ্ৰম কৰি সাৰ নিক্ষেপ কৰা জৰাব্যাধ গছজোপাৰ গুৰিলৈ দৌৰি গৈ কৃষ্ণৰ ভৰিত কাঁড়ে বিন্ধা দেখি কৃষ্ণৰ চৰণত ধৰি কৈছিল, হে প্ৰভু, মই কি কাম কৰিলো? হৰিণ বুলি ভাবি তোমাৰ ভৰিত আঘাত কৰিলো। মোৰ অজানিতে দোষৰ বাবে ক্ষমা কৰা প্ৰভু। মই বৰ মহাপাপী। মই জগতৰ ঈশ্বৰ কৃষ্ণলৈ কাঁড় নিক্ষেপ কৰি পুনৰ মহাপাপ অৰ্জন কৰিলো। হে অন্তৰ্যামী গদাধৰ, মোক ক্ষমা কৰা। ব্যাধৰ কথা শুনি কৃষ্ণই মৃদু হাঁহি মাৰি কৈছিল, হে জৰাব্যাধ, তুমি ভয় নকৰিবা। তুমি কোনো দোষ কৰা নাই। মই তোমাৰ প্ৰতি সন্তুষ্ট হৈ তোমাক স্বৰ্গত স্থান দিলো। কৃষ্ণই তেনেদৰে কোৱাৰ লগে লগে এখন দিব্য ৰথ আহি কৃষ্ণৰ সন্মুখত উপস্থিত হৈছিল। কৃষ্ণই জৰাব্যাধক, এৰা জৰা, তোমাৰ স্থান পৃথিৱীত নহয়, দেৱলোকত। তুমি ৰথত আৰোহণ কৰা। মই তোমাক দেৱলোকত স্থান দিলো বুলিছিল। কৃষ্ণৰ কথা শুনি জৰাব্যাধে ভক্তিভাৱে কৃষ্ণক প্ৰণাম কৰি প্ৰদক্ষিণ কৰি দিব্য ৰথত আৰোহণ কৰিছিল। সেই ৰথে জৰাব্যাধক ইন্দ্ৰপুৰীলৈ লৈ গৈছিল। ত্ৰেতা যুগত হৰিয়ে দশৰথৰ পুত্ৰৰূপে অৱতাৰ ধাৰণ কৰি মিত্ৰ সুগ্ৰীৱৰ কথামতে বালীক বধ কৰিছিল। সেই বান্দৰৰাজ বালীয়ে দাপৰত জৰাব্যাধৱে জন্মগ্ৰহণ কৰি কৃষ্ণক শৰাঘাত কৰা বুলি লোকমুখে শুনা যায়। লীলাময় হৰিয়ে মিত্ৰৰ কল্যাণ সাধনৰ বাবে সামান্য অন্যায় কৰ্ম কৰিছিল যদিও সেই কৰ্মৰ ফল ভোগ কৰিবলৈ বান্দৰৰাজ বালীক দাপৰত জৰাব্যাধৱে জন্ম দি তেওঁৰ হাততেই মানৱ দেহ পৰিত্যাগ কৰা বুলিও লোকমুখে শুনা যায়। সেইবোৰ সকলো হৰিৰ ইচ্ছাতেই হৈ থাকে। হৰিয়ে মানৱ কৃষ্ণৰূপে নানা লীলা কৰি অন্তিমত জৰাব্যাধৰ শৰাঘাতত এই ব্ৰহ্মসাপ শিৰত ধাৰণ কৰি মানৱ দেহ পৰিত্যাগ কৰি পুনৰ নিজ ধামলৈ গমন কৰিছিল। দৰ্শকসকল, ভিডিঅ'টি ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰিব।